Siyak din sila. দেউতা আহিছে দেউতা মই নহয় ৰ আৰু কোন আহিছে Kenapa tuh musik? তুমি আহিছা Attention. আচলতে মই তাইক জনাবলৈ মানা কৰিলো বোলো আয় তাইক নজনাবি মনে মনে গৈ তাক আচৰিত কৰি দিম কৰিলে কি হ'ল আচৰিত হৈছেনে এই চা তাৰ মুখৰ ৰংটো কেনেকৈ উজ্জ্বলতা নোহোৱা হয় কেহেৰাজ মনৰ ৰূপ ল'লে কি হ'ল তই ধেমালি চাই গলি নে আমাক বহিবলৈ কবি দেউতা বহ বহি বহি আৰামছে বহি আৰামছে বহ হা বহা তাতে বহি বহি এই কি চাই আছো আৰামছে বহ বহি এই কিবা খা দেউতা কিবা খাব আছে আছে মোৰ ঘৰত চব আছে মই আনি আছো আছে মানে দেউতা বনাব লাগিব গতিকে আমি এটা কাম কৰো বনোৱাতকে আমি বাহিৰলৈ যাওঁ আমি হোটেলত কিবা এটা খাই লওঁ কি কৰা ব'লা কি বাবা তই কথাই কৈ থাকিবি দে তোৰ ছোৱালীজনী এবাৰ চাবলৈ মন যোৱা নাই ছোৱালী কাৰ ছোৱালী মাইনাজনীক লগত লৈ আহিছে কি কথাবিলাক কৈছ মই সেয়া পানী কেঁচুৱাজনী ঘৰত কাৰ ওচৰত থৈ আহিম হা কাৰ ওচৰত থৈ আহিব ঠিকে কালিছে এই চাগে ভোক লাগিছে ভোক লাগিছে গতিকে এটা কাম কৰোঁ আমি তাইক কিবা এটা খুৱাই দিব লাগিব এই অকণমানি মাইনাজনী মই সেই পানী কেঁচুৱাটো তই বাহিৰত হোটেলত কি খুৱাবি ভাত মিঠাই ভাত মিঠাই যি খাই খাব গতিকে আমি যাওঁ বলক ৰাধা ব'লা মোৰ ছোৱালী মোৰ ছোৱালী ঠিক কথা কৈছা অন্নপ্ৰাশন নোহোৱাকৈ ভাত কেনেকৈ খুৱাম ন বেলেগ খুৱাম কি খাম মানে এইবাৰ কি খাইছো এই গাখীৰ খাব দাদা ইয়াত খুব ভাল গাখীৰ পায় ব'ল ইমান দূৰৰ পৰা কষ্ট মষ্ট কৰি আহিছো আগতে গা পা ধুই মানুহকেইটা পৰিষ্কাৰ হৈ লওঁ তাৰপিছত সেই গাখীৰ খুৱাও কিবা খুৱাও মৌ জোল খুৱাও খুৱাই দিম গা ধুব মানে হেৰি হ'ল কালিৰ পৰা মোৰ কোৱাৰ্টাৰত পানী নাই মানে অহা নাই ময়ো দুদিন হ'ল গাই ধোৱা নাই গতিকে আমি এটা কাম কৰোঁ আমি হোটেললৈকে যাওঁগৈ তাতে কিবা খাব পাৰিম আৰু গাও ধুব পাৰিম জানে দেউতা মোৰ এই কোৱাৰ্টাৰতে একো সুবিধাই নাই মই মাজে মাজে হোটেলত গৈহে গা ধোঁগৈ গতিকে জলদি ঠিক কথা কৈছা পেচেণ্ট বিনীতা ডাক্তৰ আমি একেলগে চাকৰি কৰোঁ আৰু এখেত আমাৰ গাঁৱৰ ইয়াত নাথাকে হোটেলত কাৰণ ইয়াততো পানীও নাই খাবলৈও নাই গতিকে আমি হোটেললৈ যাওঁ দাদা ভাত মই জানো তই সেই পগলা ফাটেকৰ ডাক্তৰ বুলি আমি চবেই জানো কিন্তু পগলা ফাটেকৰ এই পগলাবিলাকৰ লগত থাকি তই মানুহটো পগলাটোৰ নিচিনা কিয় হৈছ ইমান দূৰৰ পৰা বাট কৰি পাই কষ্ট কৰি তোৰ ওচৰলৈ তোৰ এই ঘৈণীয়েৰ এজনী আহিছে তাই কোলাত তোৰ এমহীয়া সন্তান ক'ত কেঁচুৱাটো কুকুৰলৈ মৰম কৰিবি তই দেখোন আমাক সেই হোটেলত গা ধুৱাও চাহ খুৱাও ভাত খুৱাও মোৰ জোল খুৱাও আহে লাগি আৰু
তাৰমানে তোমাক কোৱাই নাই খাই উঠে বহিবি লগ নাই না গাঁৱত দেখি কন্যা সন্তানৰ সহ ইয়াৰ এজনী ধৰ্ম পত্নী আছে। মানে হেৰি যে দৌৰা-দৌৰিকৈ বিয়াখন মাতিলে যে গতিকে তোমাক চাগে নিমন্ত্ৰণ দিয়া নহলে তলে মাতিলে কিয় কি মানি নলয় আপুনি তুমি পত্নী হ'ব নোৱাৰা আৰু সন্তান কাক গতিয়াই বাহিৰ কৰা ৰাইজক সাক্ষী কৰি সমাজক সাক্ষী কৰি মোৰ ছোৱালীৰ শিৰত এওঁ সেন্দুৰ পিন্ধাইছে মোৰ চোতালত হুম কৰি পুত্ৰ চিঙি